দাদা, মোৰ বহুত ভোক লাগিছে মোৰ লগততো খাবলৈ একো নাই। এই তাতে যদি পানী আছে সেই পানীয়ে খাই থাকিম বল। এইফালে নাই দাদা, এইফালেও নাই। মা, ও মা, মা তুমি আমাক কিয় এৰি থৈ গলা মা? এতিয়া আমাৰ দুজনৰ কি হ'ব মা? এবাৰ পিছলৈ ঘূৰি নাচালা মা? না আমি তোমাক খেলা বস্তু খুজিছিলো, না কাপোৰ কানি খুজিছিলো, না আমি তোমাক চকলেট খুজিছিলো মা। তথাপিও তুমি আমাক ৰেল ষ্টেচনত এৰি গলা মা। তোমাৰ অন্তৰখন কিয় এনেদৰে শিলৰ দৰে কঠিন হল মা? আমাক কেৱল তোমাৰ মৰমহে লাগে। কিয় কান্দিছা দাদা? মোৰ মালৈ বৰকৈ মনত পৰিছে অ মুনু। কেনেকুৱা মা এইজনী, নিজৰ সন্তানকো ৰেল ষ্টেচনত এৰি গুচি যায়, আমাৰ ফালে এবাৰো ঘূৰি নাচালে। নিজৰ মা দেউতাতো ভগৱান হয়, এই পৃথিৱী হয়, তাৰ পিছতো কিয় কান্দিছা অংকুৰ দাদা? উঠা দাদা। মোৰ মালৈ বৰকৈ মনত পৰিছে।
সমাজখন আমাৰ লগতে আছে এখেতসকল আমাৰ মা দেউতা হয় এতিয়া কিয় কান্দি যাও দাদা মোৰ মালৈ বৰকৈ মনত পৰিছে এটা কথা দাদা মাৰ কিবা নহয় কিবা এটা কাৰণ নিশ্চয় আছে সেইকাৰণে মায়ে আমাক ইয়াত এৰি গুচি গ'ল ল'ৰা ছোৱালীতো মাকৰ মনৰ কলিজা হয় বুকুৰ মণি হয় মায়ে বুকুৰ মণিক কেতিয়াও অকলশৰীয়া নকৰে মায়ে দেউতাৰ লগত কাজিয়া কৰিছে মাৰিছে নহলে আলহী বা ওচৰৰ মানুহে কিবা কৈছে সেই খগতে মাই আমাক ইয়াতে এৰি গুচি গ'ল মাৰ কিবা নহয় কিবা এটা কাৰণ নিশ্চয় আছে দাদা মা ও মা তোমার কি অসুবিধা আছে মা আমাক কোৱা মা আমি তোমার অসুবিধা দূর করিম মা মাত্র এবার আহি তুমি আমাক খাবতি লোৱা মা মা নিশ্চয় ঘূৰি আহিব দাদা আৰু আমাক খাবতি ল'ব মা তো মা হয় মা তো ল'ৰা ছোৱালী জান হয় সেইসকল সঁচাকৈ ভাগ্যৱান যিসকলৰ মা আছে নাকান্দিবা দাদা ময়ো নাকান্দো মা কেতিয়া আহিব মুনু মা কেতিয়া আহিব মই মাৰ অবিহনে জীয়াই থাকিব নোৱাৰো কি হৈছে মুনু কিয় কান্দিছা মায়ে আমাক এৰি থৈ গৈছে নেকান্দিবা বাবু কেতিয়া গৈছে মা যোৱা কালি ৰাতি ক'ত আছিলা তোমালোকে ইয়াতে আছিলো টেনচন নলবা তুমি আজিৰ পৰা মোৰ লগতে থাকিবা দেই আমাৰ ঘৰত থাকিবা আমাৰ ঘৰত মইনা আছে দাদা আছে একেলগে খেলি থাকিবা দেই বলা এতিয়া আজি এটা বেলেগ টপিকৰ ওপৰত আমি ভিডিঅ'টো বনাইছোঁ বৰ্তমান সমাজত বা বৰ্তমান অৱস্থাত চলি থকা ফেচবুক হোৱাটছআপৰ ওপৰত আমাৰ মহিলাসকলে প্ৰেম কৰি নিজৰ সন্তানক আলোচনী কৰি ৰেল ষ্টেচন বা য'তে ত'তে এৰি থৈ গুচি যায় তাৰে ওপৰত কাহিনী তলে আমি এই ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো বনাওঁতে বহুতো ভুল ত্ৰুটি হ'ব পাৰে সেই ভুল ত্ৰুটিবোৰ আপোনালোকে লক্ষ্য কৰি দিয়ে আমাক আগন্তুক দিনক যাতে আমি আগলৈ আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ ওচৰত এইটো অনুৰোধ কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টো অভিনয় কৰা আমাৰ কণমানি মাইনা চেহাৰে কিবা ক'ব হাই ফ্ৰেণ্ডছ আজি আমাৰ ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে আৰু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা ঘণ্টা বটনটো টাংকৈ বজাই দিব তাৰে কিবা ক'ব হাই ফ্ৰেণ্ডছ মই হিৰণ্য দাসৰ ভিডিঅ'ত আজি নতুন চ' অলপ নাৰ্ভাছো হৈ আছোঁ চ' কৰিলোঁ আৰু হিৰণ্য দাস ক'লে যে কৰা সেইকাৰণে কৰিলোঁ আৰু আমাৰ চেহেনা যিটো জানাই তোমালোকে যে কেনেকুৱা এক্টৰ বা ভাল এক্টিং কৰে চ' আপোনালোকে প্ৰায়ে ভিডিঅ'বিলাক চাব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে শ্বেয়াৰো কৰিব আৰু আমাৰ কণমানি মাইনাজনক এনে দেখাতে ভাল লাগে আৰু বহুত মৰমলগীয়া চ' আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু আপোনালোকে শ্বেয়াৰ কৰিব
আমাৰ অংকুৰে কিবা ক'ব আমাৰ অংকুৰ কিবা ক'ব অংকুৰৰ নাম এটা আছে উৰি বাবা কিবা ক'ব আপোনালোকক হাই মোৰ নাম অংকুৰ বৰ্মন আমাৰ ভিডিঅ'টোৰ মতে কষ্টটো হৈছে আৰু বহুত ভুল ভ্ৰান্তি হৈছে যিখিনি ভুল ভ্ৰান্তি হৈছে সেইখিনি আমাক ক্ষমা কৰি দিব আৰু ক্ষমা কৰি দিব এতিয়া বিশেষ একো নকওঁ বাই বাই